শ্ৰদ্ধাৰ ৰাইজ ৰাজ্যৰ যুৱ শক্তিক সকলো প্ৰকাৰে প্ৰেৰণা যোগাবৰ বাবে আমি কেইবাটাও নতুন কৰ্মক্ষেত্ৰত জপিয়াই পৰিছো 1 লাখ চৰকাৰী চাকৰিৰ সপোন আমি অহা কেইটা মাহৰ ভিতৰতে আমি পৰিপূৰ্ণ কৰিম। এই বছৰ ৰাজ্য চৰকাৰে যি বিত্তীয় বাজেট আগবঢ়াব সেই বিত্তীয় বাজেটত প্ৰায় 3000 কোটি টকা ৰাজ্যৰ যুৱকসকলক স্বাৱলম্বী হোৱাৰ বাবে আমি ব্যয় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। মঙ্গলদৈত স্থাপন হোৱা দক্ষতা বিশ্ববিদ্যালয়ে অসমৰ যুৱক সমাজক এক নতুন পথ দেখুৱাবলৈ সক্ষম হ'ব। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ যুৱক সমাজক ৰাজ্যৰ নতুন প্ৰজন্মক ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়াই লৈ আহিবৰ বাবে এই বছৰৰ 15 আগষ্টত ৰাজ্যত এখন নতুন পূৰ্ণাংগ ক্ৰীড়া নীতি আমি অসমৰ জনসাধাৰণক উপহাৰ দিবৰ বাবে প্ৰচেষ্টা চলাইছো, য'ত ক্ৰীড়াক আমাৰ ৰাজ্যৰ যুৱকসকলৰ বাবে কেৱল মাত্ৰ এক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি নহয়, ই এক এমপ্লয়মেণ্ট জেনেৰেশ্যন এক্টিভিটিলৈ আমি ৰূপান্তৰ কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। ইয়াৰ উপৰিও 2023 চনত ৰাজ্যৰ প্ৰতিখন ৰেভিনিউ ভিলেজৰ পৰা ৰাজ্যৰ ৰাজধানী সামৰি আমাৰ ৰাজ্যত এক খেল মহাসমাৰোহ আমি আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছো। ৰেভিনিউ ভিলেজত আৰম্ভ হোৱা ক্ৰীড়া প্ৰতিযোগিতাই ৰাজ্যৰ ৰাজধানীত সমাপ্তি কৰিব 25,000 ৰাজগাঁৱক সামৰি অসমৰ আটাইতকৈ সৰ্ববৃহৎ ক্ৰীড়া মহাসমাৰোহ আমি 2023 চনত অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ বাবে আৰক্ষীৰ কৰ্মীসকলে যোৱা সমস্ত সময়ছোৱাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দি কৰা চৰম ত্যাগ সদায় প্ৰেৰণাৰ এক নতুন প্ৰতীক হৈ থাকি যাব। সন্ত্ৰাসৰ পৰিৱেশৰ পিছত আমাৰ ৰাজ্যখনে যেতিয়া এক শান্তিৰ নতুন পথলৈ যাত্ৰা আৰম্ভ কৰিছে, আমি অলপ পিছলৈ ঘূৰি চোৱা উচিত। যিসকল আৰক্ষীয়ে এই সমস্ত সময়ছোৱাত আমাৰ বাবে চৰম ত্যাগ কৰিলে, তেওঁলোকৰ পৰিয়ালৰ কাষত আমি থিয় হোৱা উচিত। এই মহান উদ্দেশ্যকে সৰুগত কৰি অহা 28 জানুৱাৰীত ৰাজ্যখনৰ যিসকল আৰক্ষীৰ পৰিয়ালে সন্ত্ৰাসবাদৰ সৈতে যুঁজোতে সৰ্বোচ্চ ত্যাগ কৰিছিল, তেওঁলোকৰ পৰিয়ালক একোটাকৈ কৰ্ম সংস্থাপন আমি কৃতজ্ঞতা হিচাপে আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো।